খবৰ সকলোৰে আশা কৰিছোঁ সকলোৱে ভালে আছে। মই এইকেইদিন ভালকৈ মিনি ব্লগ দিবই পৰা নাই। আমাৰ ঘৰখনত বহুত কিবাকিনি হৈ আছে, মই পিছৰ মিনি ব্লগত কৈ দিম সকলো কথা। এফালে মোৰ লাইলিন কাপোৰ লগা হৈ আছে, ব্লাউজত লগোৱাৰ কাৰণে আৰু মেখেলাত লগোৱাৰ কাৰণে, আৰু সূতা গুঠনি সূতাবিলাক লগা হৈ আছে। বহুত কষ্ট কৰি যাই আছোঁ নিজে অকলে, মাক লৈ পিনে। আৰু এইফালে গাঁৱৰ মানুহবিলাকে বহুত হিংসা কৰে, মই জানো। এনে যে ওপৰতে আমাক মাত দিয়ে, মই সেইখিনি কথা আগতে গম পাওঁ। এইফালে ৰাতিপুৱা দোকানবিলাক ভালকৈ খোলাই নাই। আৰু এটা কুৰ্তিও লৈ আহিলোঁ। আৰু এইফালে মিঠাইও 2টা লৈ আহিলোঁ। মা আৰু মই চাহ খাম বুলি মই তাতে একো খোৱা নহ'ল। টাউনৰ পৰা আহি কাপোৰ চিলাই কৰিম, মই কেনেকুৱা এতিয়া কাপোৰ লাগিছে? চিলাম বুলি ভাবিছোঁ। কাপোৰযোৰ কেনেকুৱা লাগি